আপোনাৰ পৰিস্থিতি কেনেকুৱা এতিয়া বিপিএফ? আমি বিটিছি বৰ্তমানলৈকে আমি হাগ্ৰাম আছাৰ নেতৃত্বত বিপিএফ দলে বিটিছি এতিয়া সক্ৰিয় হৈ আছে আৰু আমি বিপিএফ দলে চৰকাৰ গঠন কৰিব, এইটো চব ৰাইজে কৈছে বা আপোনালোকে প্ৰিণ্ট মিডিয়াবিলাকো জানে। আমি এবাৰ আকৌ হাগ্ৰামা চৰকাৰ আহিব বুলি আশাবাদী। বাগানপাৰা সমষ্টিত বিজেপি দল শক্তিশালী বুলি ইতিমধ্যে ওলাই আছে, আপুনি কি কয়? যদি বিজেপি দলে যদি আৰ্থিক বদলৈকে নিদি পেলাই কোনোবাই যদি ট্ৰাইবেল মানুহ দিলোঁ হয়, তেতিয়াহ'লে আমি অলপ বিপিএফ দলে ভয় কৰিব লাগিছিল। কিন্তু তেওঁ গুৱাহাটীত থকা মানুহ, ওপৰ আছামৰ ছোৱালী, ইয়াৰ কাৰণে আমাৰ মানুহকেইটাই বিজেপিক গ্ৰহণ কৰি লোৱা নাই। এই কথাটো ৰাইজে কৈছে। ইতিমধ্যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপুনি কালি এটা বক্তব্য দিছে ইলেক্ট্ৰনিক মিডিয়াত। হিমন্ত বিশ্ব শৰ্মা জেললৈ যোৱাৰ কথা কৈছে। আচলতে কি প্ৰসংগত আপুনি জেললৈ যোৱাৰ কথা কৈছে? নহয়, মই কালি মিটিং আছিল আমাৰ বিপিএফ দলৰ প্ৰচাৰক হাগ্ৰামা মহিলাৰী আহিছিল আৰু আমাৰ লগত বিজেপি আৰু অ'ৱৰৰ যিখিনি হীৰা ভৰণীয়া তেওঁলোকে আমাৰ লগত যোগদান হৈছিল। কমূল্য 200-300 যোগদান হৈছিল। ইয়াতে মিটিং আছিল। সেই মিটিঙত আচলতে মই ৰাতি টোপনি মাৰা নাছিল। মই কৈছোঁ অখিল গগৈ আচলতে এৰি দিব লাগে, কেছটো চলি থাকিব তেওঁলোকৰ কথা। কিন্তু এটা কথাটো মই কালি হিমন্ত বিশ্ব শৰ্মাক জেলত যাব লাগে বুলি কোৱাটো আচলতে মই ক'ব নালাগিছিল। এইটো প্ৰশাসনে কৰিব। মই আচলতে এইটো কোনোবা কথাটো ক'ব নালাগাটো কৈছোঁ। ইয়াৰ কাৰণে যি হ'ব প্ৰশাসনে কৰিব, ইয়াৰ কাৰণে মই ক'ব লগা নাই। এই অখিল গগৈক আমি মুক্তি বিচাৰোঁ। বহুত দল সংগঠনে তেওঁক ওলোৱাটো দিছে। যিয়ে নহওক, মই কালি হিমন্ত বিশ্ব শৰ্মাক জেলত যাব লাগে বুলি কোৱাটো দুৰ্ভাগ্যজনক আছিল। এইটো প্ৰশাসনে কৰিব। কি হৈছে কি হোৱা নাই আমিতো নাজানো। আমিতো সৰু বাগানপাৰা সমষ্টি MCA, মইতো ইমান ডাঙৰ মানুহ নহয় আৰু মই বড়ো মিডিয়াম পঢ়া আছিল। অসমীয়া ভাষাবিলাক মই শুদ্ধ বেছিকৈ ক'ব নাজানো। অখিল গগৈৰ মুক্তিৰ ক্ষেত্ৰত আপুনি আৱেগিক হৈ এই কথাখিনি কৈছিল জেলৰ যোৱাৰ কথা? মই বহুত দল সংগঠনে য'ত ধৰ্ণা চৰ্ণা দিছে, আমি নিউজ বা পেপাৰ মিডিয়াত আমি দেখা পাইছোঁ। ইয়াৰ কাৰণে এই কথাটো মই কালি কৈছিলোঁ বা সাংবাদিকবিলাকে সুধিছিল, ইয়াতে এই প্ৰসংগ টানি পেলাই কৈছিলোঁ।